বলটি প্রদান করার বাবে আমি আমন্ত্রণ জানাইছিলো। আমাৰ লগত শোভাযাত্ৰাত প্ৰচাৰ সকলো স্কৃত কৰাকৈ ডক্টৰ ভূপেন হাজৰিকা মৃত্যু তিথি উপলক্ষে আমাৰ পুথিমাৰীত আজি ভাগৱত পাঠ আৰম্ভ কৰিছে। তাকে মই আপোনালোকক সিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া কণ কণ ভণ্টিহঁতে নাচিছে, মোৰ কেমেৰা লৈ চাই কি ফূৰ্তি চাওক নিজৰ। ব'লক আমি অলপ পিছলৈ যাওঁ। আজি ভূপেন হাজৰিকা সমাধিস্থলত সকলোবিলাক ৰাইজ সমবেত হৈছে। আমাৰ পুথিমাৰী অঞ্চলৰ সকলো ৰাইজ আজি সমবেত হৈ এই ভাগৱত পাঠত আগবাঢ়ি গৈছে। আপোনালোকক মই দেখুৱাই আছোঁ। ৰিমাই কিবা কৈ আছে, আমাৰ চেনেলটো কৈ দিয়া। তেওঁ চেনেলটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু মই কমাই লোৱা নাই সেইকাৰণে অলপ চিঞৰিবলগীয়া হৈছে। অকল আমাৰ শ্ৰদ্ধাঞ্জলি জনাব, শ্ৰদ্ধাঞ্জলি জনাই লৈ তাত ভাগৱত পাঠ হ'ব। আপোনালোকে চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। আমাৰ এচাক শোভাযাত্ৰাৰ পৰা আহি এতিয়া শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ আহিছে আমাৰ ৰাইজসকল। আপোনালোকে চাওক, মোৰ মাত ভালদৰে অহা নাই যিহেতু মই কলাৰ লোৱা নাই, বহুত চিঞৰিবলগীয়া হৈছে। আপোনালোকে চাইছে মই চেণ্টাৰ মাছ মজিয়াত ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে। এতিয়া মই ভিতৰলৈ সোমাই যাম, আপোনালোকে চাওক। মই ভিতৰলৈ সোমাই আহিছোঁ, ভিতৰৰ পৰিৱেশ এবাৰ চাওক। বলটি প্রদান করার বাবে আমি আমন্ত্রণ জানাইছিলো। নিজৰ নিজৰ সম্প্ৰদায়ৰ ড্ৰেছ তেওঁলোকে পৰিধান কৰি ওলাই আহিছিলে। এয়া চাওক তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ তেওঁলোকে পৰিধান কৰি আহিছে। এয়া মই অলপ দেখুৱাই দিছোঁ। এই মণিকাঞ্চন ক্লাবটোতে হ'ব ভাগৱত পাঠ, আৰু এয়া ভাগৱত পাঠৰ কাৰণে বনোৱা বেনাৰখন। আৰু মই ভিতৰলৈ সোমাই যাম। এতিয়া আমি ভিতৰত যাম, ভাগৱত পাঠ হোৱা জেগাখিনি মই আপোনালোকক দেখুৱাম। তো ইয়াতে পতাকা উত্তোলন হৈ গ'ল, মই আহি নাপালোঁ, অলপ দেৰি হ'ল। ইয়াতে ভাগৱত পাঠ হ'ব। তো গাইছ এতিয়া ঘৰত যাওঁ ব'লক, এই ড্ৰেছযোৰ চেঞ্জ কৰি আহোঁ যিহেতু ৰ'দ বেছি, বহুত গৰম লাগিছে। কথাটো হৈছে কি, ঘৰলৈ আহি পেলাই ড্ৰেছটো খুলি দিলোঁ যিহেতু গৰম বেছি লাগিছে। গৰম লগাৰ কাৰণে খুলি দিলোঁ। এতিয়া আকৌ গৈ আছোঁ ভাগৱতলৈ, ব'লক ভাগৱতত লগ পাম। আজি ভূপেন হাজৰিকা মৃত্যু তিথি উপলক্ষে ইয়াত ভাগৱত এফাকি পঢ়ুৱাইছে। তো গাঁৱৰ ৰাইজ সকলো আহিছে আৰু এয়া চাওক সকলো ৰাইজ বহি আছে আৰু কিছুমান ঘৰলৈ গৈছে, তেওঁলোকৰ কিছুমান কাম থাকি গৈছে। বহুত ৰাতিপুৱাৰ পৰাই আহি লাগি আছিলে, সেইকাৰণে নিজৰ নিজৰ ঘৰত গৈছে, আকৌ আহিব। এয়া চাওক, আপুনি ইয়াত নাই। তো গাইজ ভিডিঅ'টো ইমানেই আছিলে। এতিয়া ঘৰলৈ আহিলোঁ, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মানুহৰ মাজত মোৰ এনেকৈ ভিডিঅ' বনোৱা অভিজ্ঞতা নাছিলে, আৰু ইয়াত কোৱাত কিছুমান কথা ভুল হৈছে, ক্ষমা কৰি দিব। আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।